নমস্কাৰ। এই মুহূৰ্তত দেশৰ লাখ লাখ কৃষকৰ বাবে এটা ভাল খবৰ। শীঘ্ৰে আপোনালোকৰ একাউণ্টত সোমাব PM কিষাণৰ 20 নম্বৰ কিস্তি। জুন মাহৰ প্ৰথম সপ্তাহতে কৃষকসকলে লাভ কৰিব পাৰে ভাল খবৰ। PM কিষাণৰ 20 নং কিস্তিৰ প্ৰকাশ পালে তালিকা। শীঘ্ৰে আপোনালোকে কৰি লওক এইকেইটা কাম। দেশৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। কৃষকৰ একাউণ্টত শীঘ্ৰেই সোমাব ধন। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। এই মাহতে কৰি লওক এইকেইটা কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব PM কিষাণৰ ধন। জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব পাৰে PM কিষাণৰ 20 নম্বৰ কিস্তি। আজিয়ে PM কিষাণৰ ৱেবছাইটত কৃষকে কৰি লওক eKYC। eKYC সম্পূৰ্ণ নোহোৱা কৃষকৰ একাউণ্টত নোসোমায় এই ধন। এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছেনে নাই চাবলৈ মুকলি হ'ল ৱেবছাইট। অফিচিয়েল ৱেবছাইট ফাৰ্মাৰ কৰ্ণাৰত প্ৰৱেশ কৰক। বেনিফিচিয়াৰী ষ্টেটাছত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবেও মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লেই কৰিব পাৰিব যোগাযোগ। ছেভ কৰি লওক এইকেইটা নম্বৰ 155261 অথবা 1800115526 আৰু অন্য এটাও নাম্বাৰ দিছে 011233819092। আপোনালোকে এইকেইটা নাম্বাৰত আপোনালোকে কল কৰি আপোনালোকৰ অভিযোগসমূহ দিব পাৰিব। যদি আপোনালোকে এতিয়ালৈকে eKYC কৰা নাই তেতিয়াহ'লে শীঘ্ৰে কৰি লওক। চাই থাকিব DG নিউজ আছাম।